গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত সৰুপথাৰৰ ১ নং ৰজাপুখুৰী গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ পৰা চৰকাৰলৈ আহ্বান। গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত সৰুপথাৰৰ ১ নং ৰজাপুখুৰী গাঁৱৰ এই গৃহটোতেই বাস কৰে নগেন গগৈসহ তেওঁৰ পত্নী ৰূপা গগৈ আৰু তেওঁলোকৰ ৩ সন্তান। পৰিয়ালটোৱে ৰ'দ বৰষুণ একাকাৰ কৰি এনেদৰে পাৰ কৰিছে জীৱন। মাটিত ফটা বস্তা পাৰি বেৰৰ ফুটাৰে উজাগৰি নিশা পাৰ কৰিছে এই দৰিদ্ৰ পৰিয়ালটোৱে। হয়তো আপোনাৰো চালে চকুলো বব। পঞ্চায়তৰ লোক আৰু ৱাৰ্ড সদস্য সকলোকে অৱগত কৰাইছে যদিও সুবিধাৰ পৰা বঞ্চিত হৈ আছে এওঁলোক। দৰিদ্ৰৰ বাবে চৰকাৰে ৰূপায়ণ কৰা কোনো আঁচনি এওঁলোকক স্পৰ্শ কৰা নাই। উজ্জ্বলা যোজনা, সৌভাগ্য আঁচনি, PMAY, ৰাষ্ট্ৰীয় অন্ন সুৰক্ষা যোজনা এওঁলোকৰ বাবে এতিয়া সাধুকথা হৈ পৰিছে। এনে দৰিদ্ৰ পৰিয়ালসমূহক চৰকাৰৰ চকুত পৰিবনে? চৰকাৰৰ পৰা কিবা সুবিধা পাবনে? এয়াই হ'ব লক্ষণীয়। মই এতিয়া যিটো ভাবিছোঁ এতিয়া ইমান কন্দামোৱা হৈ যায় মানুহ ল'ৰা ছোৱালী মানে কেতিয়াবা থাকোঁ নাথাকোঁ কৰে যে সেই ঠাইত মানে আমাৰ মানে চৰকাৰে বা আমাৰ পঞ্চায়তে এইবাৰ কিবা এটা দিয়ে বুলি মই ইমান কষ্ট আছোঁ যে সেইখিনি আমাক মানে ঘৰটো দিয়ে বুলি আহ্বান জনাইছে। বেছিকৈ মই দীঘলীয়া কৰি নাথাকোঁ। টিং কেনেকুৱা অৱস্থা, ফুটা পৰে, ইঘৰত সিঘৰত দুঘৰত তিনিঘৰতে মোৰ মাইকী মানুহ ল'ৰা ছোৱালী গৈ শুৱেগৈ কৰেগৈ মেলেগৈ মই অকলে ইয়াত শুই থাকিবলগীয়া হৈ যায়। আগন্তুক ধুমুহা যে আহিছিলে, আগন্তুক ধুমুহাটো আহোঁতে মোৰ কি হ'ল, এতিয়া ধুমুহাই ঘৰ ভাঙিলে। তেতিয়া মই ঘৰত বাঁহো নাই, কি কৰিম? লোকৰ পৰা এটা দুটাকৈ মই কঢ়িয়াই ঘৰটো বনোৱা হৈছে। যেনে একো ঠাইতে আমি খোৱা নিকা তেনেকৈ কৰি থাকোঁ আমি। হয়, আপোনাৰ মানে এতিয়া বৰ্তমান চাউলো খাবলৈ নাই? চাউলো মই বৰ্তমান খাওঁ নাই। চাউল মানে মই 12 মাহ কিনিয়ে খাওঁ। হয়, আপুনি কাম কৰে নহয় জানো? মই কাম কৰোঁ, মই 12 মাহ কাম কৰোঁ। 12 মাহ কাম নকৰিলে মোৰ ল'ৰা ছোৱালী পেট মৰি যায়। কিন্তু তথাপি কোনো জনপ্ৰতিনিধিয়ে আপোনাৰ খবৰ লোৱা নাই তেওঁলোকে? খবৰ লোৱা নাই তেওঁলোকে মোক মানে কিবা এটা আহ্বান কি কৰিব আপোনাৰ চৰকাৰৰ প্ৰতি বা জনপ্ৰতিনিধিৰ প্ৰতি আহ্বান কি কৰিব আপুনি? চৰকাৰ আহ্বান কৰিছোঁ মোৰ যেন আশ্ৰয়ডোখৰ ভালকে বনাই দিয়ে যেন। মই সেইটো আমি মানুহ ঘৰ বতাহে ভাঙি নিলে ধুমুহাই, তাৰপৰা মানুহজনী থাকিবলৈ জেগা নাই, মানুহজন নাই, কামত আছিলে। 3-4 দিনমান আমাৰ ঘৰতে তাৰমানে হেৰি থাকিবগৈ গৈ পিনি। তাৰপাছত গাঁৱৰ ওচৰ চুবুৰীয়াখিনি আমাক গোট খাই পিনি এই ঘৰ ঘূৰি বনাই দিলে। ইমানেই আৰু এইঘৰ মানুহে ঘৰ এটা পাব লাগে আকৌ এতিয়া। দেখিছে আপোনালোকে 2-3বাৰকৈ বতাহ ধুমুহাই ঘৰ ভাঙি লৈ গ'ল। ঘৰ ভাঙি যেতিয়া বতাহ ধুমুহা আহে মানুহজন ওলাই বেলেগ ওচৰ চুবুৰীয়া মানুহৰ ঘৰত থাকিব লাগে। এইজন মানুহে ঘৰ এটা নিশ্চয় পাব লাগে। হয়, সৰুপথাৰৰ পৰা মনজিত গগৈ ৰিপৰ্ট, নিউজ ডেস্ক, নৰ্থ ইষ্ট টাইম।